Good morning friends, আজি হৈছে face yoga for eyes series 6th day মানে আজি আমি আমাৰ 6 আসনটো একেলগে অভ্যাস কৰো আজি আসনটোৰ নাম হৈছে squint pose এই আসনটোত মেইনলি আমাৰ আপাৰ আইলিড এৰিয়াটো এংগেজ থাকিব যি আমাৰ আইবেক ৰিমুভেলত হেল্প কৰিব ডাৰ্ক সাৰ্কেল ৰিমুভেলত হেল্প কৰিব লগতে ব্লাড সাৰ্কুলেশনটো ইমপ্ৰুভ কৰি এজুৰি ইয়াঙ্গাৰ লুকিং আইজ আমাক প্ৰভাইড কৰাৰ ক্ষেত্ৰতো হেল্প কৰিব তো তাৰ কাৰণে আমি আমাৰ দুটা ফিংগাৰ এটানে ক্ৰ'ফিট এৰিয়াটোত অপোজিট ডাইৰেকশ্যন ষ্ট্ৰেচ কৰি ৰাখিম উইদাউট ক্ৰিয়েটিং এনি লাইন আৰু এইটো পজিশ্যনৰ পৰা আমি লুক আপ এট দ্য মিডল পইণ্ট অফ your forehead then আমি আমাৰ lower eyelid to squint কৰিম অকল মুভমেন্ট to lower eyelid ত আহিব এই ধৰণে 10 বা 20 টাইমছ কে তিনিটা সেট কৰিব মই এতিয়া অভ্যাস কৰি দেখুৱা আপোনাক 5 টাইমছ মান এই ধৰণে in the lower eyelid ote movement to ahise then rub your palms place the palms on your eyes এই আসনটো কোৱা হয় cupping pose then release and relax